और जेमान आछे सबे यूपीपीएल दल त्याग करि पेले बीपीएफ दलत आनुষ্ঠানিকভাৱে আজি যোগदान কৰিছে। যোৱা 4.5টা বছৰত এই গাঁওখনৰ কাৰণে আমাৰ यूपीपीएल চৰকাৰখনে একো কাম কৰিব নোৱাৰে। ৰাইজৰ মনত ক্ষোভ আছে, ক্ষুব্ধ হৈছে আৰু তেওঁলোকে यूपीपीएल দলটো ত্যাগ কৰি পেলাই আমাৰ এটা বিকল্প ৰাজনৈতিক দলৰ সন্ধানত নামি তেওঁলোকে बीपीएफ দলকে বাছনি কৰি ল'লে। खुलुमबाय रायजो राजा नोंथांमोन मोनसे भिडिअ सफैदों क'क्राझार डिस्ट्रिक्टनि टटेलि नैबे मोनसे भिडिअआ पलिटिक्स जाहैगोन दे सार रबिरामनि माखासे बाइट होनाय ना बेखौ एसे खोनासंनानै लानि। पलिटिक्सआथ' सफैबाय नै जयनिं आं आवगोलनिफ्रायबो बुंबाय थादों जायफ्रा बिहु फालि फानो आर'नाइ जि फानो नङा होमबा आर'नाइ फानो बिथांमोना बायना दोनखानाया मोजांसै नङाब्ला उनावहाय आर'नाइ गांसेनि दामा बेसेबां जाहैगोन जाय आर'नाइया 150 टाकानि बियो 200 टाका गाहाम जाहैगोन ओंखायनो दानो बायनानै दोननाया मोजां जागोन खारन जोंना मोनसे फेस्टिभेल सफैगासिनो दङ 2025 नि फेस्टिभेल नङा होमबा बेखौ गासैबो रायजो राजाया मिथिखागौ। जयनिंआ जादों आरो जादों यूपीपीएलआबो खम नङा आरो बीपीएफआबो खम नङा बिजों लोगोसे आरो बीजेपी हानजायाबो खम नङा जयनिं आरो जयनिं सोर हानजाया 2025 आव माबायदि जागोन नङा होमबा एसे रेडि जानानै थाखानायाबो मोजां आर'नाइ जायफ्रा फानग्रा बिहु फालि फानग्रा दखानाव भर्ति खालामनानै दोन खारन थोस्लाबनाय नङा जयनिंआ सासेयानो बैजोंबो जाहैगोन खारन बिनो डाबल गाहाम होनांगोन ना बेफोरबायदि जिखियानो जादोला सार रबिरामनि माखासे बिबुंथि ना बेखौ एसे जों खोनासंनानै लानि। ओंखाम ओंख्रि संबाय थादों माने थावनि माबाफ्रा फैबाय थादों बुजिदों नायना लाग्रोनि एसे। कसुगाव ब्लक बीपीएफर अधीनस्थ कारिकर गाँवर सान्ताल आदिवासी भाई बंधु बिलाके যোৱা দিনবিলাকত তেওঁলোকে बीपीएफ দলৰ লগত জড়িত নাছিলে। তেখেতসকলে এতিয়ালৈকে यूपीपीएल দল বা বিজেপি দলৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ গাঁওখনৰ বিজেপি অথবা আমাৰ यूपीपीएल দলৰো বিচিডিচিৰ সদস্য তেওঁলোকেও আছিল। কিন্তু দেখা গ'ল যিটো আশা লৈ পেলাই যিটো তেওঁলোকে উদ্দেশ্য লৈ আমাৰ यूपीपीएल আৰু বিজেপি দলৰ তেওঁলোকে থাকি একেলগে কাম কৰিছিল। যোৱা 4.5টা বছৰত এই গাঁওখনৰ কাৰণে আমাৰ यूपीपीएल চৰকাৰখনে একো কাম কৰিব নোৱাৰে। কোনো ৰাইজৰ উপকাৰ তেওঁলোকে একো কৰিব নোৱাৰিলে, কোনো সা সুবিধা তেখেতসকলে নিদিলে। ঘৰ পৰ্যন্ত যিমানখিনি আহিছিলে এইবিলাক ঘৰ আমাৰ হিতাধিকাৰীসকলৰ পৰা তেওঁলোকে খাটি দিলে। কেমেৱাই ঘৰ যি গৰীব দুখীয়া শ্ৰেণীৰ ৰাইজ তেখেতসকলে পাব লাগিছিল সেই গৰীব দুখীয়াসকলৰ নামত চেংচন হৈ অহা বিপিএফৰ আমোলত যিবিলাক আমি চাৰ্ভে কৰি পেলাই চেংচন আহিবলৈ সুবিধা কৰি দিছিলোঁ আহিলে আৰু আহাৰ পাছতো এই অঞ্চলৰ ৰাইজে এইখন গাঁৱৰ ৰাইজে যিমানখিনি পাব লাগিছিল সেইখিনি নাপালে। এইবিলাক কিছুমান অজুহাত দেখুৱাই তেওঁলোকৰ ঘৰবিলাক কাটি কুটি দিয়া হৈছিল। যিমানখিনি আহিলে ইমানখিনি ঘৰ তেওঁলোকে যিবিলাক বনালে বনোৱাৰ বেলেকাত আমি দেখা পালো যে তেখেতসকলে বহুত কৰাপশ্যন কৰিছে। বালি মছলা দিয়াৰ বেলেকাত চিমেণ্ট দিয়াৰ বেলেকাত ইমানে এটা নিম্ন মানৰ তেওঁলোকে ঘৰ বনালে যে মানুহ থকাটো কেতিয়াও যোগ্য নহয়। এবাৰ মই আহি পেলাই ইয়াত দেখিলো চালো আৰু সেইবিলাক কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে তাৰ পাছত পুনৰ বনাবৰ কাৰণে ব্যৱস্থা ল'ব লগা হ'ল। এইবিলাক কিছুমান দুৰ্নীতি কিছুমান কুকৰ্ম আৰু ৰাইজৰ যিটো সা সুবিধা দিয়াৰ বেলেকাত তেখেতসকলে যে একো মনোযোগ দিয়া নাই যাৰ কাৰণে ৰাইজে তেওঁলোকৰ দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে। ৰাইজৰ মনত ক্ষোভ আছে, ক্ষুব্ধ হৈছে আৰু তেওঁলোকে यूपीपीएल দলটো ত্যাগ কৰি পেলাই আমাৰ এটা বিকল্প ৰাজনৈতিক দলৰ সন্ধানত নামি তেওঁলোকে बीपीएफ দলকে বাছনি কৰি ল'লে আৰু बीपीएफ দলত আজি গোটেই এই আমাৰ কাৰিকৰ গাঁৱৰ যিমান यूपीपीएल দল আছিল यूपीपीएल দলৰ কমি আছিল তেখেতসকলে ইয়াত চবে গাঁৱৰ যিমান আছে চবে यूपीपीएल দল ত্যাগ কৰি পেলাই बीपीएफ দলত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিছে আৰু এই যোগদান কৰাৰে তেওঁলোকক আদৰি জনোৱাৰ আমাৰ এটা কাৰ্যসূচী এইখন গাঁৱত আমি কৰিলো। আমাৰ খুব সুখৰ বিষয়, খুব আনন্দৰ বিষয় আৰু আমাৰ উল্লেখযোগ্য এটা দিন হ'ল যে বিচিডিচিৰ আমাৰ মেম্বাৰ সকলেও ইয়াত আমাৰ यूपीपीएल দলটো ত্যাগ কৰি পেলাই बीपीएफ দলত যোগদান কৰিছে। মই ধন্যবাদ দিছো এইখন গাঁৱৰ যিসকল উদীয়মান যুৱক আছে যিসকল আমাৰ সমাজকৰ্মী ব্যক্তিসকল আছে
যিসকল আমাৰ শিক্ষিত আমাৰ সান্তাল ভাই বন্ধুসকল আছে তেওঁলোকে ধৰিব পাৰিছে যে বিটিচিত কোনে ৰাইজৰ কাৰণে কাম কৰা দল আৰু কোনে মাত্ৰ ৰাইজৰ ভোটটো লৈ পেলাই ক্ষমতা দখলৰ কাৰণে ক্ষমতাৰ ৰাজনীতি কৰা দল এইবিলাক স্পষ্টভাৱে বুজিব যে তেওঁলোকে পাৰিছে আৰু ইয়াৰ পিছত তেওঁলোকে যিটো সিদ্ধান্ত ললে যে BPF এটাই মাত্ৰ দল যিটো দলে নেকি সকলো জাতি জনগোষ্ঠীৰ হৈ পেলাই কাম কৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে চিন্তা কৰে সকলো জাতি জনগোষ্ঠীক মৰ্যাদা অধিকাৰ প্ৰদান কৰে আৰু সেইটো দলৰ লগত থাকি পেলাই কাম কৰাটোকে আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব উন্নতিৰ কাৰণে ভাল হ'ব অঞ্চলৰ কাৰণে ভাল হ'ব এই কথাবিলাক তেওঁলোকে উপলব্ধি কৰি আজি BPF দললৈ আহি পেলাই যোগদান যে কৰিলে UPPL বা BJP দলটো ত্যাগ কৰিলে ইয়াৰ কাৰণে এই গাঁৱৰ এই অঞ্চলৰ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো